মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু গম পাইছে আমি এফালে গৈ আছোঁ আৰু কৈয়ে থকা হৈছে এইকেইদিন মই বিশেষকৈ ভিডিঅ'বোৰত কৈয়ে আছোঁ নাচৰ ৰিহাৰ্চল কৰি আছোঁ বুলি আৰু তালে বুলি আজি ওলালোঁ যিহেতুকে দুৰ্গা পূজা আহি পালেহি আৰু দুৰ্গা পূজাৰ কেইদিনতো ৰিহাৰ্চল কৰা নহ'ব চেনেলটো লাইক সিহঁতে কিবা কৈছিলে সেয়া শুনিব আপোনালোকে দুৰ্গা পূজাৰ সময়তো ৰিহাৰ্চল কৰা নহ'ব সেয়েহে এতিয়াই কৰি লৈছোঁ অকণমান গোটেইখিনি লগ হৈছোঁ আৰু অকণমান তাৰে ভিডিঅ' দেখালে আপোনালোকে চাব ফাৰ্ষ্ট কৈ দিছোঁ ভিডিঅ'টো অকণমান পাছত যেতিয়া ভালদৰে নাচিম তেতিয়া সম্পূৰ্ণকৈ ভিডিঅ'টো দিম আপোনালোকলৈ আৰু এতিয়া ৰিহাৰ্চলে কৰি থকা হৈছে সেইকাৰণে ভালদৰে নাচখিনি অহাও নাইকিয়া আমাৰ নাচি নাচি ইমানে ভাগৰ লাগিছে অকণমান ব্ৰেক লৈ লৈছোঁ কমেও এঘণ্টা বা আমি ৰিহাৰ্চলে কৰি আছোঁ আৰু পূৰা ভাগৰি গ'লোঁ যে সেই তাকে ক'লোঁ আৰু লগতে চাওকচোন কিমান ঘামিছোঁ এইটো দেখালোঁ কি যে কৰি থাকোঁ নহয় এতিয়া হাঁহি উঠিছে আৰু লগতে অকণ শক্তি পাবৰ কাৰণে আমি জাগৰ ৰিহাৰ্চল কৰিছিলোঁ পালকি তাই কলনি দিলে আৰু তাই লাজ কৰিছে যিহেতুকে এনেকৈ কোনো অভ্যাস নাই ন ভিডিঅ' সন্মুখত ওলোৱা কাৰণ নতুন সকলোবোৰ সেয়েহে এনেদৰে আৰু হাঁহি ধেমালি মাজেৰে সময়খিনি পাৰ কৰিছোঁ লগতে ৰিহাৰ্চলটোতো আছেই ভাল লাগে দিয়ক এনেকৈ গোটেইখিনি লগ হ'লে আৰু বহুত কমেই লগ পোৱা হয় আৰু এতিয়া এয়াতো আছেই ইয়াৰ পাছত আকৌ ৰাস আহি আছে নহয় আমি ৰাসতো কিবা এটা নাচিম গোটেইকেইজনে মিলি পেলাই তাৰো ভিডিঅ' আপোনালোকলৈ আহিব দেই চাব আৰু আপোনালোকৰ ফালে ৰাস কেনেকৈ পতা হয় ক'বচোন আমাৰ ফালে একদম পূৰা ধুনীয়াকৈ নৃত্য নাটিকা পতা হয় এতিয়া ভাল লগা দিনবোৰ আহি আছে আৰু কাৰণ গোটেইখিনি লগ হৈ থাকিম আৰু কেইদিনমানলৈ আৰু কল খাই কিবা কিবি কৈ আছিলোঁ পাহৰিলোঁ আমি এনেকৈ থাকি লগৰখিনি আপোনালোকে বেয়াকৈ জাজ নকৰিব মই ভিডিঅ' কৰি থকা দিনাখন আছিলে মহাষষ্ঠী সেয়েহে দুৰ্গা মাৰ মূৰ্তিসমূহ মণ্ডপত বহাবৰ কাৰণে লৈ গৈ আছিলে আৰু দূৰত আছিলোঁ সেয়েহে ভালদৰে ধৰিব পৰা নগ'ল আৰু দুৰ্গা মাৰ আগমনে যাতে পৃথিৱীত হৈ থকা দুখ কষ্ট অশান্তি বেমাৰ আজাৰ সকলোবোৰ নাইকিয়া হৈ সুখ শান্তি আৰু ভাল মনে যাতে সকলো থাকিব পাৰে তেওঁৰ ওচৰত সেয়াই প্ৰাৰ্থনা আৰু লগতে আজিলৈ নাচ আৰু নাচি মেলি অকণমান ধেমালি কৰি মেলি ঘৰলৈ আহিলোঁ আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাব আৰু লগতে নতুন এটা ভিডিঅ'ৰ লগত লগ হ'ম আজিলৈ আহিছোঁ